মুগা পাট কপাহী কাপোৰ তাৰ ওপৰত গুৰুত্ব দিয়ে কৰিছো কিন্তু অকল সেই কাপোৰ বুলিছে আমি কেৱল মাত্ৰ চাদৰ মেখেলা হিচাপে নহয় বিভিন্ন সাজত পিন্ধিব পাৰে তাকে কৰিছো ইয়াৰ এইযোৰ হাতৰ কাপোৰৰ লগত ধৰক এটা অভাৰকোট নিচিনা কৰিছো কোট এটাৰ লগত দিছো আকৌ মুগা স্পান কৰিছো স্কাৰ্ট যাতে আমাৰ যুৱ প্ৰজন্মসকলে কাপোৰখিনি কোনো সময়ত পিন্ধিব পাৰে লগতে চাদৰ মেখেলাটো আছে মানে আপুনি দেখিছে পানী যুৱকসকলৰ কাপোৰো পোৱা নাযায় বুলি বহুত সময়ত ঠিক কৰে যুৱকসকলৰ কাপোৰ অকণ বান্ধি আছে শাৰী আছে গামোচা আছে জেনেৰেশ্যনে যিবোৰ ভাল পায় আৰু ইয়াতে বেছি অৰ্গেনিক কালাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছো যেনেকে এইবোৰ অৰ্গেনিক ডাই সূতাবোৰ আমাৰ মুগা সূতা এৰী সূতা তেনেধৰণে ব্যৱহাৰ কৰিছো আশা ৰাখিছো ৰাইজে ভাল পাব আৰু আমাৰ অসমীয়া শিপিনীয়ে কাপোৰত নিজৰ সপোন ৰচে বুলি এষাৰ কথা আছে শিপিনীসকলৰ কষ্ট আচলতে মই মাত্ৰ এখন বিয়ালে আনি তেওঁলোকক সৰু সুৰা বজাৰ দিবলৈ চেষ্টাহে কৰিছো